Hello guys, welcome back to my YouTube channel guys. আজি আপোনালোকৰ বাবে আকৌ লৈ আনিছো এক নতুন ভিডিও। এই ভিডিওৰ জৰিয়তে আপোনালোকক জনাব চেষ্টা কৰিম যে আপোনালোকৰ যদি ইমেইল আইডি পাছৱৰ্ড পাহৰি গৈছে তেতিয়ালে আপোনালোকে কেনেকা চাব পাৰিব আৰু কেনেকে বিচাৰিব পাৰিব এই সকলোবোৰ ডিটেইলছ এই ভিডিওৰ জৰিয়তে আপোনালোকক জনাম। সো বন্ধুসকল ভিডিওটো হেকলৈ চাই লাগিব। আৰু বন্ধুসকল আগত যদি আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আছে তেতিয়ালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। সো বন্ধুসকল আজিলৈ বন্ধুসকল ভিডিওটো আৰম্ভ কৰো। বন্ধুসকল আপোনালোকে এটা ফাৰ্ষ্টত যাব লাগিব যে এটা গুগল ব্ৰাউজাৰত বন্ধুসকল গৈছো ক্ৰম ব্ৰাউজাৰত গৈ বন্ধুসকল দেখা পাইছে যে আপোনালোকে ওপৰত থ্ৰী ডট ক্লিক কৰিব। থ্ৰী ডট ক্লিক কৰি আপোনালোক সেটিং অপচনত ক্লিক কৰি লওক। সেটিং অপচনত ক্লিক কৰি আপোনালোকে দেখা পাইছে ইয়াত পাছৱৰ্ডৰ অপচন ইয়াত ক্লিক কৰি আপোনালোকে ইয়াত দেখা পাইছে যে বিভিন্ন ধৰণৰ ইয়াত আপোনালোকৰ ওলাই যাব যেটো মোক ওলাইছে। সো বন্ধুসকল এতিয়া আপোনালোকে বিচাৰিব লাগিব যে একাউণ্ট google.com একাউণ্ট google.com বন্ধুসকল ইয়াত ক্লিক কৰিলো। একাউণ্ট google.com ক্লিক কৰাৰ পিছত আপোনালোকৰ ইউজাৰ নেমটো ওলাই গৈছে যে আপোনালোকৰ ইমেইল আইডি ওলাই গৈছে। ইমেইল আইডি ওলাৰ পিছত তলত আপোনালোকৰ পাছৱৰ্ড ওলাই গৈছে। পাছৱৰ্ডটো ওলাৰ পিছত বন্ধুসকল ইয়াত আপোনালোকে আই বাটনত ক্লিক কৰিব। বন্ধুসকল চকু থকা আইকনত ক্লিক কৰি ল'ব। চকু থকা আইকনত ক্লিক কৰিলে বন্ধুসকল আপোনালোকে পাছৱৰ্ডটো দেখা পাব। সো বন্ধুসকল গম পালে যে আপোনালোকে ইমেইল আইডি পাছৱৰ্ড কেনেকা বিচাৰিব পাৰিব বা কেনেকা ওলাই ল'ব পাৰিব নিজৰ মোবাইলতে। সো বন্ধুসকল ভিডিওটো ভাল লাগিলে তেতিয়া লাইক কৰিব আৰু কমেন্ট কৰিব। সো বন্ধুসকল আকৌ আপোনালোকক নেক্সট ভিডিওত লগ পাম। আজিলৈ ইমানে বাই।